ধুবুৰীৰ এই অঞ্চলত এই পবিত্ৰ অঞ্চলত আমি খাৰাজত হৈছোঁ। ইয়াত ইউথ এনএছইউ আমাৰ গোটেই সমগ্ৰ অসমৰ পৰা ইয়াত আহি আছে আৰু এইটো ইয়াৰ পৰা আৰম্ভ হৈ আমি ইয়াত যাত্ৰা কৰিম। কণ্টিনিউ সদিয়ালৈ চলি থাকিব আৰু আমাৰ ইয়াত কভাৰ হ'ব। ভাৰত জোড়ো যাত্ৰা ইতিমধ্যে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে তেলেংগানা পাইছে তেওঁলোকক গোটেই আৰু অসমৰ এই আজি নেতৃত্ব লিডাৰশ্বিপ কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিং সাহাব, আমাৰ লিডাৰ অফ দ্য অপজিশ্যন, পিচিচি প্ৰেচিডেণ্ট, ডেপুটি লিডাৰ, অল লিডাৰশ্বিপ, আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট গৌৰৱ গগৈ, আমাৰ অল ফ্ৰণ্টেল ইয়াত আহি পাইছে। এইটো আৰম্ভহে, আপোনালোকে আশীৰ্বাদ ৰাখক। এই যাত্ৰা ইয়াৰ পৰা ক্ৰমান্বয়ে আৰম্ভ হ'ব আৰু যাত্ৰা যিমান আগবাঢ়ি যাব এই যাত্ৰাৰ জোৰ আগবাঢ়ি যাব। ইয়াৰ পৰা প্ৰত্যেক জিলা যিখিনি কাভাৰ হৈ যাই থাকিব, যাত্ৰা আগবাঢ়ি থাকিব আৰু এই যাত্ৰা এটা সমন্বয়ৰ যাত্ৰা, এই যাত্ৰা এটা মৰমৰ যাত্ৰা, এই যাত্ৰা এটা বান্ধোনৰ যাত্ৰা, এই যাত্ৰা ভাৰতবৰ্ষৰ অসমক একত্ৰ শক্তিশালী কৰাৰ যাত্ৰা। ৰাহুলজী গান্ধীয়ে ভাৰত জোড়ো অভিযান আৰম্ভ কৰিছে। অসমত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু AICC নিৰ্দেশত আজি আমাৰ অসমৰ পৰা ভাৰত জোড়ো যাত্ৰা ইয়াৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। সকলোকে অংশগ্ৰহণ কৰিছে, সন্দেহজনক আমাৰ সমূহ ভাৰতীয় সমূহ অসমীয়া মানুহ ইয়াতে অংশগ্ৰহণ কৰিছে। অসম অসমীয়াৰ হয় আৰু অসমত অসমীয়াই আজি ভাৰত জোড়ো যাত্ৰা ইয়াত আৰম্ভ কৰিছে। ইয়াত কোনো সন্দেহ নাই আৰু কোনো কথা নাই। এতিয়া সমালোচনাটো চাওক, ৰাজনীতিৰ পথাৰত আলোচনা, প্ৰত্যাক্ৰমণ, আক্ৰমণ এইবিলাকতো থাকিবই। আমি আমাৰ যাত্ৰা চলাই যাম। স্যার আপুনি জানেনে অসমীয়া ভাষাৰ অসমীয়াৰ ব্যুৎপত্তিগত অৰ্থ জানেনে আপুনি? আপুনি শুনক, অসম অসমীয়াৰ অসম জন্ম কেতিয়া হৈছিল, আজি কিমান অসমৰ সংস্কৃতি, ভাৰতৰ সংস্কৃতি অসমীয়া। আপুনি চাংলুং চুকাফা স্বৰ্গদেউ 500 বছৰ আহোমৰ ৰাজত্ব, তাৰ আগতেও অসম আছিল, তাৰ আগতেও নৰনাৰায়ণ আছিল, তাৰ আগতেও অসম আছিল, বিদৰ্ভ ৰাজত্ব আছিল। আপোনালোকে বীৰ লাচিতৰ দেশ, আপোনালোকে এইবিলাক কনফিউজন ক্ৰিয়েট নকৰিব। আজি আশীৰ্বাদ দিয়ক, আজি ইয়াতে কাৰবাৰৰ কাৰণে চিন্তা নকৰিব আৰু আমাৰ যাত্ৰা চলিব। যাত্ৰা আপোনালোকে কোনোমতে বন্ধ কৰিব। সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমি ঝুলপুৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি এই যাত্ৰাত মই আৰু দীঘলীয়া নকৰোঁ। যি ভয় শংকা হৈছে আপোনালোকক কথা দিছোঁ, আপোনালোকে আমাক সহযোগ কৰক। ৰাহুল গান্ধী ডাঙৰীয়াক যেনেকে সহযোগ কৰিছে, খেতিয়কসকল ওলাই আহক, সৰু সৰু দোকানীসকল ওলাই আহক, সমাজৰ সচেতন লোকসকল ওলাই আহক, আমাৰ এই যাত্ৰাত আপোনালোকে অংশীদাৰ হওক। আপোনালোকক আমি কথা দিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী সমাজখন আমি শান্তিৰে একতাৰ দোলেৰে বান্ধি আমি আকৌ মুখত আমাৰ আহি দি লাগিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। দিহা পৰামৰ্শ দিলে, সমৰ্থন দিলে, আশীৰ্বাদ দিলে, আমি অত্যন্ত প্ৰেৰণা পাইছোঁ। আমি অসমবাসীৰ ৰাইজৰ ধন্যবাদ জনাই পেলাই আহ্বান জনাইছোঁ যাতে ৰাজ্যখনৰ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত আহি থকা সময়ত পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিবৰ কাৰণে ধুবুৰীৰ পৰা সদিয়ালৈ ৰাইজে আমাক এইদৰে সহায় সহযোগিতা নিশ্চিতভাৱে মই আপ্লুত হৈছোঁ আৰু মই ধুবুৰী আমাৰ গুৰুজনবাসীক লোকশিৰে প্ৰণিপাত জনাইছোঁ তেখেতসকলৰ অভূতপূৰ্ব সমৰ্থনৰ কাৰণে। আৰু আহি থকা আজি আমি গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰটো গৈ 25 লাখ টকা এটা আমি সক্ষম হৈছোঁ। আহি থকা সময়ত আমি গুৰুজনাৰ শৰণ লৈ পেলাই সংকল্প লৈছোঁ। অসমৰ ভাৰত যাত্ৰা বিজেপি আৰু ইউডিএফে যথেষ্ট সমালোচনা কৰিছে, কি ক'ব? তেওঁলোকে সমালোচনা কৰি সাহিত্য পৰিষদৰ নিৰ্বাচন